Hello everyone. আজি এভাগ বিশেষ মন্দিৰৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। তেনেহলে বলক আপোনালোকক মন্দিৰ ভাগ দেখাও। আপোনালোকে গাইজ দেখিবলৈ পাইছে মোৰ সন্মুখত এক ৰহস্যময় পাথৰ যাক ইঞ্জিনিয়াৰে বহুত চেষ্টাৰ ফলতো উঠাব নোৱাৰিলে। আহক মন্দিৰ ভাগৰ ভিতৰ ভাগলৈ লৈ যাওঁ। জনবিশ্বাস মতে এই মন্দিৰ ভাগৰ বহুত ৰহস্য আছে। আৰু এই মন্দিৰ ভাগৰ নাম হৈছে হালদিবাৰী বুঢ়ীমাই মন্দিৰ। ই গোলাঘাট ডিষ্ট্ৰিক্টৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হৈ আছে। কিছু দূৰ আহি পুনৰ ৰৈ দিলোঁ আৰু আপোনালোকক 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাই গৈ আছোঁ। মোৰ সৈতে আপোনালোকেও এই সুন্দৰ সুন্দৰ দৃশ্য উপভোগ কৰক। বৰ্তমান আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াৰে পৰাই আপোনালোকে গড় ইত্যাদি দেখিবলৈ পাব। বৰ্তমান বহু দূৰত আছে। চ' গাইজ কিছু দূৰ আহি আমি হাতী দেখিবলৈ পালোঁ। বলক তেনেহ'লে ওচৰৰ পৰা গৈ আপোনালোকক দেখাওঁ। হাতীটোৰ নাম হৈছে কাঞ্চন। খুবেই সুন্দৰ, মৰম কৰিলোঁ আমি, দেখিবলৈ পাইছে। আৰু দাদা আছে আমাৰ লগত। চ' গাইজ আমি এটি সুন্দৰ ঠাইত আহি ৰৈ দিছোঁ আৰু ইয়াৰে দৃশ্য আপোনালোককো দেখাই আছোঁ। এটি সুন্দৰ চাংঘৰ আৰু চাংঘৰৰ পিছফালে আছে এখনি সুন্দৰ চাহপাত বাগান। চাওক কি সুন্দৰ দৃশ্য। কি খাইছা এইটো? কি সুন্দৰ প্লেচত বহি লৈ আমি চানা খাই আছোঁ। চাওক আৰু আপোনালোককো দেখাইছোঁ এই সুন্দৰ প্লেচটো। ৱাও, ঠিক আছে, আমি চানা খাই এই ঠাইডোখৰৰ সুন্দৰ ভিউ এনজয় কৰোঁ। তাৰপিছত পুনৰ ৰাস্তাত আকৌ লগ পাই আছোঁ। বাই বাই। চ' গাইজ আমি বোকাঘাটৰ এটা সুন্দৰ ৰেষ্টুৰেণ্টত ৰৈ দিছোঁ আৰু এটা ইউনিক বস্তু দেখিবলৈ পাইছোঁ। চাওক এখনি স্কুটাৰেৰে কেনেকৈ টেবুল চেয়াৰ বনাইছে আৰু এখন ট্ৰাকৰ ডিজাইনেৰে ৰান্ধনীশাল বনোৱা হৈছে। কি সুন্দৰ আইডিয়া নহয় জানো? আৰু আমি ইয়াতে খাবলৈ লৈছোঁ বোকাঘাটৰ স্পেচিয়েল পেৰা আৰু লগত লৈছোঁ কফি। তেনেহ'লে খাই লওঁ, আকৌ পুনৰ ৰাস্তাত লগ পাই আছোঁ। বাই বাই।